হাই ফ্ৰেণ্ডছ, এতিয়া আমি GMC মেডিকেলৰ পৰা ওলাই আছোঁ ভাত খাবৰ কাৰণে। এইটো GMCৰ পৰা ওলোৱা ৰাস্তা। বহুত গাড়ী মটৰ ৰাখিছে ভিতৰতো, বহুত মানুহ ইয়াতে আহে। বহুত ভাল মেডিকেল, আপোনালোকে আহিব। বহুত সুন্দৰ পৰিৱেশ ইয়াৰ, ন' টেনশ্যনত মানে গাড়ীবোৰ ৰখাব পাৰিব। এইটো ৰাস্তাত আহিলোঁ, আহি আমি ৰাস্তাৰ সোঁফালে দি যাই আছোঁ হোটেললৈ ভাত খাবৰ কাৰণে। মেডিকেলৰ ভিতৰত গাড়ী ৰখোৱা ঠাই কম হৈছে, ৰাস্তাৰ পাৰেদি মানুহে গাড়ী ৰাখিছে, এম্বুলেন্সবিলাক ৰাখিছে। বহুত গাড়ী আছে ইয়াতে, এইবিলাক সব এম্বুলেন্স হয়। মানে কল কৰাৰ লগে লগে য'ত যি আছে তাৰ পৰাই ওলাই আহিব ইয়াত। এইটো সৰু এটা দোকান, মানে কিবা কিবি পায় আৰু। এইটো GMCত যোৱা আন এটা ৰাস্তা, মানে চাৰিফালে ৰাস্তা আছে। GMCত সোমোৱা ৰাস্তাটো মানে এইটো আন এটা ৰাস্তা। এইটো ৰাস্তা হ'ল আপোনাৰ জালুকবাৰীৰ পৰা আহিব লাগে, আহি কেনে এই ঠাইটো ব্ৰিজৰ তলেদি সোমাই আহিব লাগিব। এইটো সৰু দোকান, কাপোৰ চাপোৰ আছে ইয়াতে, কাপোৰ পায় মানে মেডিকেলৰ সৰু পোৱালিৰ কাপোৰ। আৰু এইটো হ'ল ফাৰ্মাচী, ইয়াত মানে যি মূল্যত আছে তাতকৈ 10% ডিছকাউণ্ট পায় ইয়াতে। মেডিকেলৰ ভিতৰত ডিছকাউণ্ট নাপায়, কিন্তু ইয়াতে আহিলে ডিছকাউণ্ট পায়, আপোনাৰ 10% ডিছকাউণ্ট হয়। আপোনালোকে আহিব, ডিছকাউণ্ট আছে মানে। যদি আপোনালোকে 1000 টকাৰ মানে এটা ঔষধ লয়, তাতে আপুনি 100 টকা এটা পাই যাব ডিছকাউণ্ট। খৰচটো ওলাই আহিব, মানে ভাত খোৱা বা যি এটা খৰচ ওলাব। এইটো হ'ল আপোনাৰ ব্ৰইলাৰ দোকান, কুকুৰা, হাঁহ কুকুৰা বিক্ৰী কৰে। ইয়াতে মাছ পায়। আহি আমি এতিয়া হোটেল আহি পাইছোঁ, আৰু অলপ পিছতে হোটেলত সোমাই যাম। খুৰাই মাছ বিক্ৰী কৰি আছে। আহি আমি ভিতৰত সোমালোঁ হোটেলত। এয়া হোটেল, হোটেলৰ ভিতৰত সোমাই আহিলোঁ। ইয়াতে কিবা ৰাখিছে। এইটো হোটেল সুন্দৰ হোটেল, খোৱা বস্তু একদম পৰিষ্কাৰ হৈ থাকে। এই ব্যক্তিজনে খাই আছে ভাত। এইয়া আহি ভাত পালেহি, মাংস ভাত। আমাৰ ভাত এইটো আমাৰ কাৰণে লৈ আহিছে। মাংস ভাত খায়, মজাৰ ভাত পায় ইয়াতে, সিদ্ধ চাউলৰ ভাত পায়। তো আমি ভাত খাই আছোঁ, মানে আপোনালোকে দেখাত পাব মানে বাঁ হাতেৰে খাই আছোঁ, নহয় একচুৱেলি আমি ডান হাতেৰে খাই আছোঁ, সোঁ হাতেৰে। কিন্তু ইয়াত চেল্ফিৰ কাৰণে অসুবিধা, উল্টা দেখা যায়। বহুত মজা লাগে ইয়াৰ খানাবোৰ। অকল ভাত নাপায়, ৰুটি চুটি চব পায় ইয়াতে। চিকেন ফ্ৰাই, চাওমিন, আমলেট ইত্যাদি বস্তু পায়। তো ভাত খোৱা হ'ল, এতিয়া আমি পানী খাই আছোঁ, মিনাৰেল ৱাটাৰ। কিমান দাদা? 200 টকা অলপ। তো ভাত খোৱা হ'ল, এতিয়া আমি ওলাই আছোঁ। এতিয়া যাম আমি GMC মেডিকেলত। এইটো হ'ল ৰাস্তা, এইটো 4 লাইন বুলি কয়, 4 লাইন ৰাস্তা, এইটো 4 লাইন ৰোড। তো ফ্ৰেণ্ডসকল, মানে ভিডিঅ'টো ইমান লং নকৰোঁ, আজিৰ বাবে মানে এইখিনিয়ে সামৰণি মাৰিলোঁ। চাওঁ আগত কি হয়। বাই বাই।